নমস্কাৰ, মোৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছা বুলি। বহুত দিনৰ মই তোমালোকলৈ এখন ৰচনা লৈ আনিছোঁ। যিহেতু ছমহীয়া পৰীক্ষা ওচৰ পাবহি, এতিয়া গৰম বন্ধ খোলাৰ পাছতে ছমহীয়া পৰীক্ষা হ'বই। ছমহীয়া পৰীক্ষাত ৰচনা অহা দেখা যায় প্ৰশ্ন পেপাৰত। গতিকে আজি তোমালোকৰ কাৰণে মই এখন ৰচনা লৈ আনিছোঁ অসমীয়া জাতীয় উৎসৱ বিহুৰ ওপৰত। আচলতে ক্লাছ 3-4 এইবিলাকত বিহুৰ বিষয়ে 10 লাইনহে লিখিবলৈ আহে, কিন্তু 5 ক্লাছৰ পৰা ধৰি ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষালৈকে বিহুৰ ৰচনা লিখিবলৈ অহা দেখা যায়। আৰু মই যি ধৰণে ৰচনাখন লিখি তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, এনেদৰে যদি লিখা তেন্তে ৰচনাত 8 নম্বৰ থাকে আৰু সেই 8 নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা, সেইটো মই ডাঠি ক'ব পাৰোঁ। কাৰণ মই সকলোবিলাক বস্তু টু দি পইণ্টকৈ চমুকৈ লিখোঁ, কিন্তু সকলোবিলাক বস্তু ইনক্লুড কৰোঁ ইয়াতে। গতিকে আজি এই ৰচনাখন আশা কৰোঁ তোমালোকে ভাল পাবা, আৰু আগৰ ভিডিঅ'কেইটাত যেনেদৰে মৰম দিছা তেনেদৰে এই ভিডিঅ'টোতো মৰম দিবা বুলি আশা ৰাখিছোঁ। তেন্তে আৰম্ভ কৰোঁ ব'লা। অসমীয়াৰ জাতীয় উৎসৱ বিহু। প্ৰথমতেতো আৰম্ভণিয়ে এতিয়া প্ৰত্যেক দেশৰ প্ৰতিটো জাতিৰ নিজা একোটা জাতীয় উৎসৱ থাকে। জাতিৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ত সমূহীয়াকৈ পতা উৎসৱকে জাতীয় উৎসৱ বোলে। অসমৰ জাতীয় উৎসৱ হ'ল বিহু। বিহু কৃষিকৰ্মৰ লগত সম্পৰ্ক থকা উৎসৱ। বিহুতেই আমাৰ জাতীয় সংস্কৃতিৰ চিনাকি পোৱা যায়। সেইখিনি হৈছে আৰম্ভণি। এতিয়া লিখিম বিৱৰণ। আমি বছৰত 3টা বিহু পালন কৰোঁ। বছৰৰ আৰম্ভণিতে অৰ্থাৎ চ'ত বহাগৰ দুমাহীত ৰঙালী বিহু, আহিন কাতিৰ দুমাহীত কাতি বিহু, পুহ মাঘৰ দুমাহীত ভোগালী বিহু পতা হয়। চ'ত মাহৰ শেষৰ দিনা আৰু বহাগৰ প্ৰথম দিনা ৰঙালী বিহু বা বহাগ বিহু অনুষ্ঠিত হয়। এই সময়ত গছৰ কুঁহিপাত মেলে, চাৰিওফালে সেউজীয়া গছ-গছনি, নাহৰ, তগৰ, কপৌ, কেতেকী আদি ফুলবোৰৰ ফুল ফুলে, গোন্ধ মলমলাই থাকে। এনে পৰিৱেশত মানুহৰ মনবোৰ ফৰকাল হয়। এই উৎসৱ আনন্দ পৰিৱেশৰ বাবে ইয়াক ৰঙালী বিহু বোলে। চ'তৰ শেষৰ দিনা গৰু বিহু। গৰু ম'হক মাহ হালধি সানি ওচৰৰ নৈ, বিল, খাল বা পুখুৰী আদিত ধুৱাই সিহঁতক লাও, বেঙেনা, থেকেৰা, তিয়ঁহ আদিৰ টুকুৰা দলিয়াই গৰু ম'হৰ শ্ৰীবৃদ্ধি কামনা কৰে। তাৰ পাছত নামঘৰত নাম গোৱা হয়। আবেলি সিহঁতক নতুন পঘাৰে বন্ধা হয়। চোতালত জুই জ্বলাই জাক দিয়া হয়। ৰাতিলৈ মানুহে জেতুকা লয়। বহাগৰ প্ৰথম দিনা মানুহৰ বিহু। পুৱাই মানুহে মাহ হালধি সানি গা ধুৱে, নতুন গামোচা আৰু কাপোৰ পিন্ধে। কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনায়। ইজনে সিজনক বিহুৱান যাচে। নামঘৰত নাম কীৰ্তন কৰি আনন্দ উৎসৱ কৰে। ৰঙালী বিহু ৰঙৰ বিহু। গতিকে ঢোল, পেঁপা, তাল, টকা লৈ হুঁচৰি গায়। আগৰ দিনত হুঁচৰি গছৰ তলত পথাৰত গাইছিলে। কালক্ৰমত এই হুঁচৰি মানুহৰ ঘৰে ঘৰে গোৱা হ'ল। বৰ্তমান বিহু নগৰে চহৰে সমূহীয়াভাৱে সন্মিলন পাতি পালন কৰা হয়। বিহু সন্মিলনৰ দ্বাৰা সমন্বয় গঢ়ি উঠে। বিহুৰ পাছৰে পৰা কৃষকে খেতি আৰম্ভ কৰে। আহিন মাহৰ শেষৰ দিনা কাতি বিহু বা কঙালী বিহু বুলিও কোৱা হয় আৰু তেতিয়াৰ পৰাই অনুষ্ঠিত হয়। এই বিহুত উলহ মালহ কম, অভাৱ অনাটনো হয়। সেয়েহে এই বিহুক কঙালী বিহু বোলে। বিহুৰ দিনা গৃহস্থৰ ঘৰে ঘৰে তুলসী ভেটি সাজি তুলসী পুলি ৰুৱে। আকাশ বন্তি জ্বলাই নাম কীৰ্তন কৰা হয়। পথাৰত ধন ধৰি উঠা ধান খেতিত বন্তি জ্বলোৱা হয়। পুহ মাহত খেতি চপোৱা কাম শেষ হয়। বতৰ ফৰকালো হয়। ভঁৰালত নতুন ধান, বাৰীত শাক পাচলিৰ উভৈনদী হয়। এনে সময়তে মাঘ বিহু অনুষ্ঠিত হয়। বিহুৰ আগদিনা উৰুকা। উৰুকাৰ দিনা ৰাতি সকলোৱে একেলগে ভোজ খায়। খেৰ, নৰা, বাঁহ, কাঠেৰে মেজি আৰু ভেলাঘৰ সাজে। পুৱা মেজি জ্বলায়। কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰি আশীৰ্বাদ লয়। কাঠ আলু, মোৱা আলু, ৰঙা আলু আদিও খায়। মুঠতে এই বিহু ভোগৰ বিহু। শেষত সামৰণি। বিহু আমাৰ বাপতিসাহোন জাতীয় উৎসৱ। তিনিওটা বিহুৱে আমাৰ বাবে প্ৰয়োজন। তাৰ ভিতৰত ৰঙালী বিহুৰ আনন্দ বেছি। বিহুৱে আমাক একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছে। অসমীয়া জাতি থকা পৰ্যন্ত বিহু আমাৰ জাতীয় উৎসৱ হৈ থাকিব। ধন্যবাদ। যদি মোৰ ৰচনাখনৰ পৰা অলপো উপকৃত হ'ব বুলি ভাবিছে তেন্তে মোৰ এই চেনেলটো যিসকলে প্ৰথমবাৰলৈ চাই আছে তেন্তে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এনেকুৱা পঢ়াৰ লগত ৰিলেটিভ প্ৰত্যেকটো ভিডিঅ' যাতে আপোনালোকে পোনপ্ৰথমেই পায়, আৰু এতিয়াৰ পৰা আপোনালোকে ডেইলি ভিডিঅ' পাই যাব। গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি কিবা বিষয়ৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে। ৰচনাৰ বাহিৰেও বিপৰীত শব্দ, সমাৰ্থক শব্দ বা স্কুলৰ কিতাপৰ কুৱেশ্যন আনচাৰো যদি আপোনালোকে মোক সোধে তেন্তে মই উত্তৰ দিবলৈ চেষ্টা কৰিম। প্লিজ চেনেলটো ছাপোৰ্ট কৰিব।